মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ আৰু লগতে আপোনালোকে জানে জন্মাষ্টমী যিহেতু আহি আছে গতিকে আহকচোন নতুন নতুন ৰেচিপি কিছুমান আমি ট্ৰাই কৰোঁ। আজি আপোনালোকৰ মাজলৈ মই লৈ আহিলোঁ মেৱা পাৰ্ক, যিটো একেবাৰে সহজ পদ্ধতি আপোনালোকে বনাব পাৰিব। তেতিয়াহ'লে আহকচোন বনাবৰ কাৰণে কি প্ৰয়োজন চাই যাওঁ। এতিয়া মই এখন নন ষ্টিকি পেন লৈছিলোঁ, তাত মই অকণমান ঘিউ দি ইয়াত মই অলপমান কাজু আৰু আমণ্ড আৰু অলপ লগতে মাখানা মই ড্ৰাই ৰ'ষ্ট কৰি ল'লোঁ আৰু লগতে যিখিনি নাৰিকল আছিলে শুকান নাৰিকল, যিটো আপোনালোকে নিশ্চয় দেখি চিনি পাইছে চাগে, এইটো বাহিৰৰ নাৰিকল হয়। এইটো মই অলপমান ভালকৈ পিহি ল'লোঁ আৰু যিখিনি মই মাখানা কাজু আৰু বাদামৰ এইখিনি পেষ্ট বনাই ল'লোঁ। ভালকৈ মিক্স হোৱাৰ পিছত এতিয়া অলপমান খেজুৰ মই ইয়াত এড কৰিম, সেইখিনিও ভালকৈ মিক্স কৰি মই অলপমান ৰাখি দিলোঁ। এতিয়া মই পেনটোত অকণমান ঘিউ দি ল'লোঁ প্ৰথমতে, তাৰপাছত মই অলপমান মিঠৈ দিলোঁ। আজিৰ ৰেচিপিটোত মই কোনো মাৱা বা চেনি ব্যৱহাৰ কৰা নাই, আপোনালোকে নিশ্চয় দেখিছে। এতিয়া মই খেজুৰখিনি দি গোটেই যিখিনি মিক্স আছিলে মই ভালকৈ লৰাই ল'লোঁ। যিহেতু মিঠৈ মই দিছিলোঁ আধা কাপ, গতিকে মই মিঠৈখিনি এইখিনি গোটেইখিনি এবজৰ্ব কৰি ল'লে ভালকৈ ড্ৰাই হোৱাৰ পিছত এতিয়া মই এখন ট্ৰে লৈছিলোঁ, যিখন মিঠাই বনোৱা ট্ৰে হ'লেও আপোনালোকে বা নহ'লে যদি আপোনালোকৰ নাথাকে এখন প্লেট ল'লেও কথা নাই। তাত এনেকৈ ভালকৈ এইখিনি ছেট হ'বৰ কাৰণে ৰাখি দিব। 4-5 ঘণ্টামান যদি ফ্ৰিজত ৰাখে আৰু ভাল লাগিব খাবলৈ। গতিকে এতিয়া মই ইয়াৰ পিছত এইখিনি অলপমান নাৰিকলেৰে গাৰ্নিচিং কৰি এতিয়া অলপমান কাট কৰি আপোনালোকক দেখাই আছোঁ। ভিতৰৰ টেক্সাৰটো আপোনালোকে দেখি নিশ্চয় অনুমান কৰিব পাৰিব। একদম টেষ্টি আৰু ইজি বনাব পৰা এটা ৰেচিপি হয়। আপোনালোকে নিশ্চয় জন্মাষ্টমীত ট্ৰাই কৰি চাব। আৰু এনেকুৱা নতুন নতুন ৰেচিপি মই আপোনালোকৰ মাজলৈ নিশ্চয় আনিম। গতিকে তাৰ বাবে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু লগতে ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব, যাতে আগলৈ মই যিবোৰ ভিডিঅ' দিওঁ আপোনালোকে সোনকালে ন'টিফিকেশ্যনটো পাই যায়। আৰু লগতে মোৰ ভিডিঅ'টো কেনেকুৱা লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ এটা কৰিব। আৰু লগতে আজিলৈ ইমানেই আছিলে। এতিয়া মই ভিতৰৰ টেক্সাৰটো আপোনালোকক ভাঙি দেখাই আছোঁ, কিমান ছফ্ট আৰু কিমান টেষ্টি আছিলে। আপোনালোকে নিশ্চয় দেখাতে অনুমান কৰিব পাৰিছে চাগে। একেবাৰে সহজতে বনাব পৰা এটা ৰেচিপি। আজিলৈ ইমানেই আছিলে। বাই।